নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ উত্তৰ লখিমপুৰৰ পৰা ৰেণু কলিতাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা ৰেণুহঁতৰ পৰিয়ালৰ লগত 2023 চনত হৈছিলে, মানে যোৱা বছৰৰ কথা, যোৱা বছৰ জানুৱাৰীৰ কথা। কি ঘটিলে সবিশেষ কোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰিছোঁ, যদিহে আপোনালোকে মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু মোৰ ফেচবুকৰ যিটো পেজ আছে সেইটো যদি ফ'ল' কৰা নাই তাকো কৰি থ'ব। এতিয়া আগবাঢ়িছোঁ ৰেণুৰ অভিজ্ঞতাৰ ফালে। 2022 চনত ৰেণু এগৰাকী কন্যা সন্তানৰ মাতৃ হয়। ৰেণু আৰু ৰেণুৰ হাজবেণ্ড মানে কৰ্মসূত্ৰে উত্তৰ লখিমপুৰত থাকে, দুয়োজন মেডিকেল ৱৰ্কাৰ, আৰু সেয়েহে তেওঁলোকে মানে হস্পিটেলৰ যিবোৰ কোৱাৰ্টাৰ থাকে তাৰে এটা কোৱাৰ্টাৰত থাকে। আৰু ৰেণুৰ সন্তান হোৱাৰ কেইদিনমানৰ পাছতেই ৰেণুৰ মাহীয়েকৰ জীয়েক তেওঁলোকৰ ঘৰত পঢ়িবলৈ আহিলে। মাহীয়েকৰ জীয়েকে তেতিয়া ক্লাছ 8ত পঢ়ি আছিলে আৰু মানে মাহীয়েকক পাই, ৰেণুৰ মানে কাজিনক পাই ৰেণুৰ জীয়েক বিৰাটেই বেছি ফূৰ্তি। তেতিয়া ৰেণুৰ জীয়েকৰ বয়স প্ৰায় 2-3 মাহমানহে আছিলে। মানে একেবাৰে পানী কেঁচুৱা অৱস্থাৰ পৰাই ৰেণুৰ মাহীয়েকৰ জীয়েকক ৰেণুৰ জীয়েকে পাইছে, মানে নিজৰ মাহীয়েকক পাইছে। ৰেণুৰ জীয়েকৰ নাম হৈছে মানা, আৰু মানাৰ মানে এনেকুৱা হ'ল শেষত মাহীয়েকৰ লগত ইমানেই বেছি ঘনিষ্ঠতা হ'ল যে ভেকচিনৰ বেজী লৈ অহাৰ পাছত যি বিষ চিষ হয় তেতিয়াও মাকৰ কোচক চাৰি মাহীয়েকৰ কোচতহে তাই বেছি কমফৰ্টেবল ফিল কৰে। আৰু মানে ৰেণু ভনীয়েকেও বিৰাট বেছি ভাল পালে অকণমানিজনীক ডাঙৰ দীঘল কৰিবলৈ। তেনেদৰে দিনবোৰ পাৰ হ'ল, কিন্তু এটা সময় আহিলে যেতিয়া তেওঁলোকৰ গোটেই জীৱনৰ মানে ঘটনাবোৰেই সলনি হৈ গ'ল। অক্টোবৰ মাহৰ কথা, 2022ৰ অক্টোবৰ মাহৰ কথা, দুৰ্গা পূজাৰ সময়। তেতিয়া তেওঁলোকৰ কেম্পাছত 2খন পূজা হয় আৰু সেইদিনাখন ৰেণুৰ হাজবেণ্ড, জীয়েক আৰু ভনীয়েক তেওঁলোক গোটেইকেইজন পূজা চাবলৈ বুলি ওলাইছে। আৰু সন্ধিয়া সোনকালে পূজা চাই হোৱাৰ পিছত ৰেণুহঁতে ভাবিলে যে অলপ দূৰ ফুৰিবলৈ যাব, সেই বুলি অলপ লং ড্ৰাইভলৈ ওলাই গৈছে। ৰেণুৰ জীয়েকে এনেই গাড়ীত উঠি বিৰাট বেছি ভাল পায়, আৰু যেতিয়া চন্দ্ৰমাটো তাই দেখা পায় ৰাস্তাত, মানে আকাশত, তেতিয়া তাই বিৰাট বেছি ফূৰ্তি। সেইদিনাখন কিন্তু আচৰিত ধৰণে চন্দ্ৰমাটো যেতিয়া ৰেণুৱে দেখুৱালে গাড়ীৰ খিৰিকীদি, তেতিয়া তাই চন্দ্ৰমাটো দেখি বিৰাট অদ্ভুত ধৰণে চিঞৰিছে, যেন চন্দ্ৰমাৰ ঠাইত তাই বেলেগ কিবা এটা বস্তুহে দেখিলে। আৰু এনেই গাড়ীত তাই বিৰাট কমফৰ্টেবলি যায়, জাৰ্ণিত একো অসুবিধা নকৰে, কিন্তু সেই মুহূৰ্তৰ পাছৰে পৰা মানাই বিৰাট বেছি অসুবিধা কৰিবলৈ লৈছে। মানে একদম মাকৰ কোচত কোনো পধ্যেই নাথাকে। মাহীয়েকে শেষত কোচত লোৱাতহে তাই শান্ত হ'ল আৰু মাহীয়েকৰ কোলাতেই টোপনি গ'ল। সেই দিনাখন ধৰি ৰেণুৰ জীয়েক মানাই যেতিয়াই গাড়ীত উঠে, বিশেষকৈ যেতিয়া সাজ লগাৰ পাছত গাড়ীত উঠি ক'ৰবালৈ যায়, তেতিয়া তাই বিৰাট বেছি আমনি কৰে। মানে এনেকুৱা হ'ল ৰেণুহঁতে জীয়েকক লৈ মানে সাজ লগাৰ পিছত ক'লৈকো নোযোৱাই হ'ল। দিনবোৰ তেনেদৰে পাৰ হৈ গৈ আছে। এইখিনিতে কৈ থওঁ, ৰেণুৰ যিগৰাকী মাহীয়েকৰ জীয়েক আহিছিলে পঢ়িবলৈ, ৰেণুৰ ভনীয়েক, তেওঁ আকৌ বিৰাট বেছি মানে ভয়াতুৰ আছিলে। তাই মানে অকলে থাকিবলৈ ভয় কৰে, ৰুমটোত মানে আন্ধাৰ কৰি শুবলৈ ভয় কৰে, আৰু ৰাস্তাটো যদি কোনোবা অচিনাকি মানুহ দেখা পায়, সোপা ধৰা বুলি তাই ঘৰলৈ লৰ মাৰে। মানে ডাঙৰ হৈছে যদিও তাইৰ ভয়টো বিৰাট বেছি, সেয়েহে বায়েকৰ লগতেই থাকে, যলৈকে যায় বায়েকৰ লগতে যায়। তাৰপিছত ৰেণু লাহে লাহে তেওঁৰ জীয়েক ডাঙৰ হৈ আহিবলৈ ল'লে, আৰু নিজৰ কাম বন থকাৰ কাৰণে তেওঁ 2গৰাকী হেল্পাৰ আনিলে, আৰু 2গৰাকী হেল্পাৰ ৰেণুহঁতৰ ঘৰতেই থাকে। আৰু এদিনাখনৰ কথা, সেইদিনাখন ৰেণুহঁতৰ এখন বিয়া আছিলে, তেওঁলোক বিয়া খাবলৈ গৈছিলে, আৰু তেতিয়া ৰেণুৰ ভনীয়েক আৰু এগৰাকী হেল্পাৰ ঘৰত আছে। আনগৰাকী হেল্পাৰক লৈ ৰেণুৰ জীয়েক মানা আৰু হাজবেণ্ড বিয়া খাবলৈ গৈছে। তাৰপিছত তেওঁলোক বিয়া ঘৰত থাকোঁতেই ভনীয়েকে ফোন কৰিছে যে সোনকালে আহা, ঘৰৰ লাইটবোৰে দেখোন কিবা অদ্ভুত ধৰণে ধিপ ধাপ কৰি আছে। মই ভয়তে গোটেই লাইটবোৰ বন্ধ কৰি দিলোঁ, ইনভাৰ্টাৰটোও বন্ধ কৰি থৈ দিছোঁ। তাৰপিছত ৰেণুহঁত দৌৰাদৌৰিকৈ ঘৰলৈ আহিলে, কিবা শ্বৰ্ট চাৰ্কিট হ'ল বুলি ভয় খাইছে, ভনীয়েক অকলে ঘৰত আছে। আহি এজন ইলেক্ট্ৰিচিয়ানো মাতি আনিলে। ইলেক্ট্ৰিচিয়ানজনে চাই কৈছে একোৱেই অসুবিধা নাই, চব ঠিকে আছে, কিহৰ কাৰণে ধিপ ধাপ কৰিছিলে তেওঁলোকে ধৰিব পৰা নাই। ৰেণুৰ আকৌ মানে জীয়েক হোৱাৰে পৰা তেওঁলোকে গোটেই ঘৰটোত CCTV কেমেৰা লগাই থৈছে। গতিকে কি হৈছিলে তেওঁলোকে চাবৰ কাৰণে CCTV কেমেৰাত চাইছে। তেতিয়া সঁচাকৈ তেওঁলোকে দেখিছে অদ্ভুত ধৰণে লাইটবোৰে মানে ধিপিং ধাপাং কৰি আছে, ধিপ ধাপ ধিপ ধাপ ধিপ ধাপ কৰি আছে, যেন মানে দেৱালীত যে টিপটপ লাইটবোৰ জ্বলায় তেনেকুৱা।
কিন্তু কিয় কৰিছে সেইটো ধৰিব নোৱাৰিলে গ'ল কথা গুচিল তাৰপিছত জানুৱাৰী মাহৰ 26 জানুৱাৰী 2023 সৰস্বতী পূজা আছিলে সেইদিনাখন ৰেণুৱে ভনীয়েকক বৰ ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধাইছে আৰু তাৰপিছত তাইক স্কুললৈ বুলি উলিয়াইছে তেতিয়া ভনীয়েকক জোকাইছে পিঠিত মানে ব্লাউজটো পিন্ধাওঁতে দেখিছে যে পিঠিত মানে হেৰি মলি আছে তেওঁ কৈছে তই বৰ চাফা দেখুৱা গোটেই পিঠিখনত মলি তাৰপিছত তেতিয়া ভনীয়েকে অকণমান মানে বেয়াও পাইছে আৰু তাইকে তেনেকৈ কোৱা দেখি তাৰপিছত ধুনীয়াকৈ সৰস্বতী পূজালৈ ওলাই গ'ল পিছদিনাখন সৰস্বতী পূজাৰ পিছদিনা 27 জানুৱাৰীত ৰেণুৰ এগৰাকী জুনিয়ৰৰ বিয়া আছিলে লখিমপুৰতে আৰু তেওঁলোকে সেই বিয়াখন খাবলৈ যাব পিছে ভনীয়েকৰ যাবৰ মন নাই সেয়েহে তেওঁ এগৰাকী হেল্পাৰক ভনীয়েকৰ লগত থৈ জীয়েক মানাক লৈ আন এগৰাকী হেল্পাৰ আৰু হাজবেণ্ড তেওঁলোক বিয়া খাবলৈ গ'ল বিয়া ঘৰত তেওঁলোক আছে তেতিয়া মানে যিগৰাকী হেল্পাৰ আছিলে ভনীয়েকৰ লগত তেওঁ ফোন কৰিছে ৰেণুলৈ আৰু ৰেণুলৈ ফোন কৰি মানে তেওঁৰ মাতটো শুনি ৰেণুহঁত অবাক তাই চিঞৰি কান্দিছে আৰু কৈছে সোনকালে আহক বৰ ডাঙৰ অঘটন ঘটিছে আপোনাৰ ভণ্টীয়ে ছুইচাইড কৰিছে সেই কথা শুনাৰ লগে লগে ৰেণুৰ মানে কি কৰিব কলৈ যাব একো ধৰিব পৰা নাই তেওঁ একদম শিল পৰা কুপৰ দৰে হৈ গৈছে তাৰপিছত হাজবেণ্ডে ফোনটো লৈ সুধিলে কি হ'ল কি কথা লগে লগে তেওঁলোক উভতি আহিলে ঘৰলৈ আৰু ঘৰত আহি দেখিছে হয় ভনীয়েক ইতিমধ্যে মানে ঢুকাইছে তাৰপিছত পোষ্টমৰ্টেম কৰিবলৈ তেওঁৰ শৰীৰটো লৈ যোৱা হ'ল তাৰপিছত পোষ্টমৰ্টেমতো একো নোলালে আৰু তেওঁলোকে ধৰিব নোৱাৰিলে আচলতে ভনীয়েকৰ হ'ল কি তাই কিহৰ কাৰণে ছুইচাইড কৰিলে একদম নৰ্মেলি থকা এজনী ছোৱালী আৰু বিৰাট ধুনীয়াকৈ দিনবোৰ তেওঁ পাৰ কৰি আছিলে কিন্তু কি কাৰণত তাই কিবা ডিপ্ৰেশ্যন হৈছিলে নে কিবা মানে একো ধৰিবই পৰা নাই সেই আবেলিটো আকৌ ওচৰতে মানে যিগৰাকী ৰেণুৰ ভনীয়েকৰ বান্ধৱী এগৰাকী ওচৰতে থাকে তাই প্ৰায়ে তেওঁলোকৰ ঘৰলৈ আহে আৰু ৰেণুহঁতৰ কোৱাৰ্টাৰৰ পিছফালে এজোপা বগৰী গছ আছে সেই বগৰী গছজোপাৰ পৰা তাহাঁতে বগৰী পাৰি সদায় খায় সেইদিনাখনো তাহাঁতে প্লেন কৰিছে যে বগৰী পাৰিব আৰু ৰেণু ভনীয়েকে কৈছে যে তই যা বগৰী পাৰি আনগৈ তেতিয়ালৈকে মই কাপোৰখিনি জাপি লওঁ আলনাত কাপোৰকেইটা জাপি থৈ লওঁ তাৰপিছত আমি একেলগে বহি বগৰী খাম সেই বুলি কোৱাত সেই কেয়াৰটেকাৰগৰাকী আৰু ৰেণুৰ ভনীয়েকৰ বান্ধৱীগৰাকী দুয়োজনী গ'ল বগৰী পাৰিবলৈ ৰেণুৰ ভনীয়েক ঘৰৰ ভিতৰলৈ সোমাই আহিলে আৰু তাৰপিছতেই সেই কামটো তেওঁ কৰিলে ঘৰৰ দুয়োখন দৰ্জা সন্মুখৰ আৰু পিছফালৰ দৰ্জা দুখন ভিতৰৰ পৰা তেওঁ বন্ধ কৰি লৈছিলে তাৰপিছতে যেতিয়া পুলিচৰ এনকুৱাৰী হ'ল তেতিয়া ৰেণুহঁতে ক'লে যে তেওঁলোকৰ গোটেই ঘৰটোত CCTV কেমেৰা আছে কিন্তু আচৰিত ধৰণে যিটো ৰুমত ভনীয়েকে ছুইচাইড কৰিছে সেই ৰুমৰ কেমেৰাৰ সেইখিনি সময়ত কাম কৰা নাছিলে তাৰপিছত কেইদিনমান কণ্টিনিউৱাছ ৰেণুৱে কিছুমান অদ্ভুত ধৰণৰ সপোন দেখিছে সেই সপোনবোৰত ভনীয়েকে মানে জনাবলৈ চেষ্টা কৰিছে যে তাইৰ লগত আচলতে কি হ'ল শেষত এটা সপোন তাই দেখিছে সপোনটোত ভনীয়েকে কৈছে যে তাইৰ ৰুমত যেতিয়া মানে কাপোৰ জাপি আছিলে তেতিয়া পাকঘৰত কিবা এটা পৰাৰ শব্দ শুনিলে সেই শব্দটো শুনি তাই পাকঘৰলৈ গ'ল দেখিছে গোটেই পাকঘৰটোত জুই লাগিছে তাই একো কৰিব পৰা নাই আৰু তেতিয়া তাই গম নোপোৱাকৈ নিজে এখন চূৰ্ণি লৈ নিজৰ ডিঙিত মানে গাঁঠি লগাই তাই সেই এক্সট্ৰিম ষ্টেপটো লৈছে কি হ'ল কেলে হ'ল একো ধৰিব পৰা নাই তাৰপিছত ৰেণুহঁতৰ বিৰাট ডিপ্ৰেশ্যন কি কৰিব পুলিচেও একো গম পোৱা নাই কি হ'ল কাৰণ একো ছুইচাইড নোটছত তেওঁলোকে একো পোৱা নাই কিন্তু ৰেণুৰ মাক দেউতাকে বিৰাট জোৰ কৰাৰ পাছত তেওঁলোক এজন পণ্ডিতৰ ওচৰলৈ গ'ল আৰু সেই পণ্ডিতজনে তেতিয়া ক'লে এদিন তেওঁলোক ওলাই যাওঁতে কিবা এটা বেয়া বস্তু মানে সন্ধিয়াৰ সময়ত কিবা এটা বেয়া বস্তু লাগি আহিলে তেওঁলোকৰ লগত আৰু সেই বগৰী গছজোপাতে আছিলে সেই বস্তুটোৱে আচলতে সংগী বিচাৰি আছিলে আৰু যিদিনাখন ৰেণু ভনীয়েক অকলে ঘৰত আছিলে মানে কেয়াৰটেকাৰগৰাকীৰ লগত সেইদিনাখন তেওঁৰ মানে দিনটো বেয়া থকাৰ কাৰণে আচলতে সেই ঘটনাটো ঘটিলে আৰু সেই বেয়া বস্তুটোৱে ৰেণুৰ ভনীয়েকক লগত লৈ গ'ল ৰেণু নিজে এগৰাকী মেডিকেল মানে লাইনৰ মানুহ তেওঁৰ হাজবেণ্ড এজন ডক্টৰ আৰু তেওঁলোকে মানে জীৱন আৰু মৃত্যুৰ যিবোৰ মানে পৰিঘটনা সেইবোৰ সদায় অলমষ্ট সদায়ে তেওঁলোকে দেখে বা এক্সপিৰিয়েঞ্চ কৰে কিন্তু তেওঁৰ ভনীয়েকৰ লগত যিটো ঘটিলে তাৰ কোনো মানে কাৰণ তেওঁলোকে আজিলৈকে বিচাৰি পোৱা নাই তেওঁলোকে শেষত সেই কোৱাৰ্টাৰটো এৰি দিলে আৰু সেই কোৱাৰ্টাৰটো এৰি অহাৰ পিছত ৰেণুৰ জীয়েকৰ সেই অশান্তিবোৰো নাইকিয়া হ'ল মানে ৰাতি সাৰ পাই যোৱা একেথিৰে মানে ফালে চাই থকা আৰু ভনীয়েক ঢুকোৱাৰ কেইদিনমান আগৰ পৰা ভনীয়েকক এৰি নিদিয়া মানে সৰু ছোৱালীজনীয়ে যেন কিবা এটা বুজাবলৈ কিবা এটা ক'বলৈ চেষ্টা কৰিছিলে
কিন্তু তেওঁলোকে বুজি নাপালে শেষত ৰেণুৱে সেইটোৱে কথাই লিখিছে যে আমাক আচলতে প্ৰকৃতিয়ে কিছুমান ইংগিত দিয়ে সেই ইংগিতবোৰ আমি বুজি পাব লাগে কিন্তু আমি সাধাৰণ মানুহবোৰে সেই ইংগিতবোৰ বুজি নাপাওঁ আৰু যেতিয়া আমাৰ লগত এটা অঘটন ঘটে তাৰ পিছতহে আমি আচলতে কথাবোৰ যেতিয়া চালি জাৰি চাওঁ তেতিয়া ধৰিব পাৰোঁ কি হৈছিলে আমাৰ লগত বৰ আচৰিত ধৰণৰ এটা ঘটনা তেওঁ মোক লিখি পঠিয়ালে আপোনালোকৰ মাজলৈ মই বিলাই দিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা ৰেণুৰ ভনীয়েকৰ বিদেহী আত্মাই যাতে শান্তি পায় আৰু আপোনালোকেও পাৰিলে তেওঁৰ কাৰণে এটা প্ৰাৰ্থনা কৰিব আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ কাইলৈ নিশা নতুন এটা ঘটনা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি